কান্দি কান্দি 83 বছৰীয়া ভকত এজনে সত্ৰৰ মাটি এই চৰকাৰে কি ধৰণে উদ্ধাৰ কৰিছিল তাৰ বিৱৰণ দি কান্দি কান্দি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছে। এই চুৱা চেলেকা চামচা কংগ্ৰেছীসকলে এই আমাৰ যি সত্ৰৰ মাটি আছিল সেইবিলাক অগ্ৰাসন কৰিবলৈ এৰি দিছিল। এই কংগ্ৰেছী চামচাসকলে এইবিলাক দেখি নাপাইছিল, চকু মুদা কুলি হৈ বহি আছিল। এতিয়া আমাৰ এই চৰকাৰে এইবিলাক উদ্ধাৰ কৰিছে, লাখ লাখ বিঘা উদ্ধাৰ কৰিছে আৰু এই ভকতসকলকো আৰ্থিকভাৱে এই চৰকাৰে কিবা সহায় সহযোগ কৰিছে, তাতো ধন্যবাদ জনাইছে এই 83 বছৰীয়া আমাৰ ভকত বৈষ্ণৱজনে। আপোনালোকে এই ভিডিঅ'টো চাওকচোন। সত্ৰৰ হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা অচিনাকি মানুহ খেদি পঠিয়ালে আৰু সত্ৰই পুনৰ ঠন ধৰাত সাৰ পানী যোগালে। মোৰ আজি সৌ সিদিনা 83 বছৰীয়া জন্মদিন হৈ গৈছে। মই ভবা নাছিলোঁ 83 বছৰতো এই দুৰ্গত নিষ্পেষিত হৈ থকা এই উদাসীন ভকতসকলে কিবা কেতিয়াবা আৰ্থিক সাহাৰ্যৰে কিবা সুবিধা পাবনে? এয়া সপোনৰ অগোচৰ হৈ আছিল। যুগ যুগ বাগৰি গ'ল, সত্ৰৰ অৱস্থা দিনে দিনে জহি খহি গ'ল, কিন্তু নিউটনৰ সন্মুখত আপেলটো পৰাৰ লগে লগে যিদৰে আমাৰ মধ্যাকৰ্ষণ শক্তিৰ সৃষ্টি হ'ল, সেইদৰে হিমন্ত বিশ্ব শৰ্মাদেৱৰ যেতিয়া সত্ৰসমূহ দৰ্শনত আহি সত্ৰ আয়োগ গঠন হ'ল, সত্ৰৰ হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা অচিনাকি মানুহ খেদি পঠিয়ালে আৰু সত্ৰই পুনৰ ঠন ধৰাত সাৰ পানী যোগালে।